নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ভোগালী বিহুৰ সকলো অসমবাসী ৰাইজক স্বাগতম জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আজি আছোঁ মই মিথুনদাৰ লগত। মিথুনদাৰ দোকানখন আপোনালোকক সম্পূৰ্ণখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ লগত আছে মিথুনদা। মিথুনদাৰ কিন্তু এটা চেনেল আছে, আপোনাৰ চেনেলটোৰ নামটো কওকচোন। মিথুন কাশ্যপ আছে ইউটিউবত মিথুনদাৰ চেনেল এটা আছে, মিথুন কাশ্যপ বুলি। আপোনালোকে মিথুনদাক অলপ সহায় কৰক। তেওঁৰ দোকানখনত আপোনালোকেও আহক, অলপ চাই যাওক আৰু সহযোগিতা কৰক। তেওঁ ছিংগাৰ হয়, কিন্তু ছিংগাৰ হ'লে তেওঁ ছিংগাৰ হয়। অসমৰ বহুত মানুহখিনি নাজানে, কিন্তু আমাৰ যিখিনি বৰনগৰ বাসিন্দা তেওঁলোকে সকলো ৰাইজে জানে তেওঁ যে গান গায় বা গানৰ লগত জড়িত হৈ আছে। এই গানৰ বিষয়ে কি জনাব ৰাইজক? গান গাইতো খুবেই ভাল পাওঁ, সৰুৰ পৰাই ভাল পাওঁ। আৰু লগতে আমাৰ সংগীতটো পেজত আছে, মোৰ ককায়েও গান গাইছে, বৰপুৰে গান গাইছে। ভাল পাওঁ গান গাই। মিথুনদা, তুমি যে এই গানৰ জগতখনত আহিলি, গানৰ জগতখন কেনেকৈ আহিলি বাৰু? তাৰ বিষয়ে অলপ ৰাইজক জনাচোন। মই গান শিকিছিলোঁ আগতে, তাৰপিছত শিক্ষা বন্ধ কৰি দিলোঁ। তো আজিকালি ছ'চিয়েল মিডিয়াত পায়েই আজিকালি শিক্ষা তাতে বহুত পাৰি আৰু সেনেকৈ শিকিলি ভাল। মিথুনদাৰ কিন্তু বহুতটা গান তেওঁৰ প্ৰচাৰ হৈছে, কিন্তু তাৰ মাজতে মিথুনদাক গানত দুই শাৰী মই গাবলৈ অনুৰোধ কৰিম। ৰাইজে শুনিবলৈ মন যাব তেওঁৰ গান। দুই এষাৰ ৰাইজক শুনাই দিয়কচোন গান। মোৰ ফেভাৰেট ছিংগাৰ হৈছে জুবিন দা অসমৰ। জুবিন দাৰ গান খুব ভাল পাওঁ। জুবিনদাৰ গান এটা গাবলৈ অনুৰোধ কৰিছোঁ মই। অলপ গাই দিছোঁ আৰু দেই। গানে ইয়ানে সুৰৰ সুপাৰে সুপানে, গানে ইখানে ডাঙৰৰ কাণে কাণে, ৰামধেনু ইটানে ইটানে সুৰৰ সুপাৰে সুপাৰে। এতিয়াও আমাৰ মাজত এনেকুৱা যে প্ৰজন্মৰ আমাৰ ভিতৰুৱা গাঁৱত বা আমাৰ বৰনগৰ অঞ্চলত এনেকুৱা এটা গায়কৰ গলাই আপোনালোকে শুনিছে, কেনেকুৱা কণ্ঠ তেওঁ। আপোনালোকে ৰাইজে তেওঁক অলপ সহযোগিতা কৰক। তেওঁৰ গানবোৰত আপোনালোকে অলপ চাওক, কাৰণ এনেকুৱা মানুহক বা এনেকুৱা ছিংগাৰক আমি ফুটাই উঠিয়াবলৈ চেষ্টা কৰিব লাগে। সকলো ৰাইজকে অনুৰোধ কৰিছোঁ, সকলো অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ, তেওঁৰ গান আপোনালোকে অলপ চাওক আৰু তেওঁৰ লগত যোগাযোগ কৰি কোনোবা এদিন তেওঁক নিমন্ত্ৰণ কৰিব খোজে বা পেণ্ডেলত গান গাবলৈ অনুৰোধ বিচাৰে, তেওঁৰ লগত যোগাযোগ কৰিব পাৰিব। তেওঁ আমাৰ সৰভোগ অঞ্চলত দোকান এখন তেওঁৰ আছে, চেণ্ডেলৰ দোকান। তাত আহিও আপোনালোকে কণ্টেক্ট কৰিব পাৰিব তেওঁৰ লগত। তেওঁ যিকোনো জেগাত আপোনালোকে কোনো এটা বিমান নাই যে আপুনি অমুক পইচা এইখিনি পইচা দাবী কৰিম বা এনেকুৱা পইচা দিলেহে গান গাবলৈ, তেনেকুৱা নহয়। তেওঁ নিশ্চয় গান গাবলৈ যাব। মিথুনদা, এই কোনোবাই এতিয়া আপোনাক নিমন্ত্ৰণ কৰে বা কোনোবাই আহে, তেওঁৰ লগত পইচাৰ পৰিমাণ একদম কম, তেওঁলোকে গান আপোনাক গানৰ কণ্ঠ বা আপোনাৰ মঞ্চত বিচাৰে, তেওঁলোকৰ বাবে আপোনালোক কি মেছেজ দিব? মইতো পইচা নিবিচাৰোঁ গান গালে। হয়, মোক যদি নিমন্ত্ৰণ কৰে মই পইচা নিবিচাৰোঁ, মই পইচা বিচৰা গায়ক নহয়। মই এইখিনি তেনেকৈ ভাবোঁ আৰু। হয়, চাওক, এতিয়া তেওঁৰ মুখৰ পৰা আপোনালোকে শুনিলে তেওঁৰ কোনো দাবী নাই। এতিয়া আমি এটা ডাঙৰ গায়ক এজন মাতিবলগীয়া হ'লে লাখ লাখ বা 3 লাখ 4 লাখ টকা হৈ আমাৰ অসমৰ ৰাইজে নিমন্ত্ৰণ কৰে, কিন্তু আজি প্ৰজন্মত চাওক কোনো দাবী নাই তেওঁ, কিন্তু গান গাবলৈ বহুত হেঁপাহ, তেওঁৰ বহুত চেষ্টা আছে গানৰ তাৰ মাধ্যমত। আপোনালোকে তাক অলপ আশীৰ্বাদ দিয়ে। এতিয়া মই মিথুনদাৰ দোকানখন আপোনালোকক দেখিবলৈ চেষ্টা কৰিম। মিথুনদাই যিখিনি ক'লে তেওঁক সহায় কৰিব আপোনালোকে সকলো ৰাইজক অনুৰোধ কৰিছোঁ। মোৰ চেনেলৰ পৰা, মোৰ পৰিয়ালবৰ্গৰ সকলৰ পৰা, মোৰ ইউটিউব চেনেলটোৰ পৰা এতিয়া মই মিথুনদাৰ দোকানখন সম্পূৰ্ণখিনি আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকক বাৰু। এইখনেই হ'ল মিথুন কাশ্যপৰ দাৰ দোকান। এইখন দোকানেৰে তেওঁ উপাৰ্জন কৰি আছে বা পৰিয়ালখন চলাই আছে। তাৰ মাধ্যমেৰে তেওঁ সংগীতৰ লগতো জড়িত হৈ আছে। আমাৰ মধুৰ কণ্ঠৰ সংগীত। আপোনালোকে মিথুনদাৰ লগত যোগাযোগ কৰক, তেওঁৰ গানবোৰ আপোনালোকে চাওক, তেওঁক নিমন্ত্ৰণ জনাওক বা তেওঁৰ গানবোৰৰ আপোনালোকে অলপ সহযোগিতা কৰক। কাৰণ এনেকুৱা আমাৰ বৰনগৰ অঞ্চলত এনেকুৱা যে গলাই কণ্ঠৰ গান গোৱা এতিয়াও প্ৰজন্মত ভিতৰুৱা জেগাত কমি আছে। আপোনালোকে সকলোৱে তাক অলপ সহযোগিতা কৰক। ভিডিঅ'টো এনামতে সামৰি মাৰিম। ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব নাপাহৰিব। ভিডিঅ'টো এনামতে সামৰি মাৰিম।